मोर नाम आब्दुल मतीन, मोर घर कुदिगाँव द्वितीय खंड। जोआ 4-5 दिन मान आगत एजन दुष्ट चक्रई मोक आननोन नम्बरत फोन करिছিলে। फोन करी धर्मीय आवेगेरे किछुमान कथा কৈ प्रलोभन दी मोर পৰা 4,80,000 टका আজি पुखुरीर পৰা बुढ़ा बुढ़ी मन्दिৰৰ ওচৰত ৰাখিবলৈ দিয়ে। যদি মই এই কথা অমান্য কৰোঁ তেনেহ'লে মোৰ পৰিয়ালবৰ্গ ধ্বংস হৈ যাব বুলি ভাবুকি দিয়ে। আৰু এই কথা শুনি মই মোৰ বন্ধুসকলক অৱগত কৰাও আৰু পুলিচ প্ৰশাসনৰ লগত সহযোগ কৰোঁ। কৰি আজি তাতে যাই পুলিচ আৰু সহকাৰীসকলৰ লগত সেই দুষ্ট চক্ৰটোক পৰাস্ত কৰা হয়। দুজন বাইকেৰে পলাই গুচি যায় আৰু দুজনক 4 চকা বাহনসহ আটক কৰা হয়। মই এইটো ক'ব বিচাৰোঁ যে এই দুষ্ট চক্ৰহতে বহু দিনৰে পৰা এনেকৈ মানুহক গৰীব দুখীয়া মানুহক ঠগি আছে, যাতে ভৱিষ্যত আৰু এনেকুৱা ঠগিব নোৱাৰে। যাৰ বাবে মই বিলাসীপাৰা প্ৰশাসনক অনুৰোধ জনাইছোঁ ইয়াৰ লগত আৰু কোন কোন জড়িত আছে যাতে সকলোকে অতি সোনকালে কৰায়ত্ব কৰা হয় আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় ইয়া দোষীক কঠোৰতম শাস্তি দিব লাগে। ৰাতি 9টা মান বজাত মোৰ ঘৰত এটা সোণৰ মূৰ্তি এটা আনি পেলাই কোন টাইমত থৈ গৈছে মই সেইটো নাজানো, মানে ঘৰৰ ওচৰতে ৰাখি দি যায় আৰু মোক কয় তুমি আৰু তোমাৰ ৱাইফক লগত লৈ বস্তুখিনি আনিবা আৰু কোনেও যাতে নাজানে, যদি জানে তেনেহ'লে তোমাৰ পৰিয়ালবৰ্গৰ ক্ষতি হৈ যাব, ধ্বংস হ'ব। আৰু এই বস্তুখিনি আনি তুমি এটা মাটিৰ বাহনৰ মানে বৰ্তনত হৈ পেলাই মাটিত পুতি ৰাখিবা আৰু পিছদিনাই তোমাৰ ৰাতি 12টা মান বজাত গুপ্তধন তোমাৰ ঘৰত আহি পাব। 4,80,000 টকা সেই পইচাখিনি মোক আজি বুঢ়া বুঢ়ী মহামায়াৰ সেই পাহাৰত থ'বলৈ দিছিলে আৰু মই সেই মৰ্মে বিলাসীপাৰা পুলিচ প্ৰশাসনক অৱগত কৰাই আৰু মোৰ সহকাৰী বন্ধুসকলক লগত লৈ মই ঠিক সময়মতে তাতে বস্তুখিনি টকাখিনি সিহঁতৰ লগত ফোনত মই টকা ৰখা বুলি কৈ তাতে থ'বলৈ যোৱাত দুজন মই টকা থৈ মোক পিছফালে চাবলৈ মানা কৰাত বিলাসীপাৰা পুলিচ প্ৰশাসন আৰু মোৰ বন্ধুহঁতে দুজনক আটক কৰিবলৈ সক্ষম হোৱা নাই। বাইকেৰে দৌৰি গুচি যায় আৰু দুজনক 4 চকা বাহন এখনৰ লগত কৰায়ত্ব কৰি লৈ আহে। এজনৰ ঘৰ অভয়াপুৰীত জানিবলৈ পালোঁ আৰু এজন বেজলাংমাৰী ল'ৰাজনৰ নাম মইনাল হক। এইটো মোৰ লগত প্ৰথম আৰু মোৰ লগতে আছে বেজলাংমাৰীৰে এজনৰ পৰা 6 লাখ টকা লৈছিলে চুৰমান আলিৰ পৰা আৰু জীয়াগুৰি গাঁৱৰ আনচেৰ আলিৰ পৰা 7 লাখ টকা লৈছে। এনে ঘটনা কৰি আহে। বিলাসীপাৰা পুলিচ প্ৰশাসনক এইটো অনুৰোধ জনাওঁ যে এই দুষ্ট চক্ৰটোৰ আৰু কোন কোন জড়িত আছে সেইবিলাকক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে।